हेलो नमस्कार बंधुসকল वेलकम बैक टू माय चैनल एचबीडी ब्लॉग আজি মানে আমাৰ ঘৰৰ প্ৰথম যেটো খুটা মানে G+2 যেটো আৰসিসি বনাব লৈছো আৰু তাৰ প্ৰথম খুটাটো আমি পুটিম মানে প্ৰথম আজি স্টাৰ্ট কৰিম আৰু এইবিলাক নিয়ম ধৰক এই হোন ৰূপ বেহৰ বুলি কওঁ আমি এটো হৰিহটো হেড বেহৰ বুলি কওঁ তুলসী গাখীৰ এইবিলাক লাগিব আৰু এনেকে আমি প্ৰথমতে উদ্ধৰণি কৰিলো মানে অলপ মছলা দি দিলো আৰু নাম মাত্ৰ যেতকৈ ৰাতিপুৱা 7:30 টাতে টাইম আছিল ৰাতিপুৱা 7:30 টাতে কামখিনি সুকলমে কৰা হল গোটেই কিজনে ঘৰৰ এনেকে দিলো লগতে মিস্ত্ৰী সকলে দিলে আৰু আজি মানে বিশেষ একো নাই ভিডিওটো এইখিনি মানে জনালো আপোনালোকক যাতে যদি কিবা জানিব লগা থাকে বা কি কেনেকুৱা কৰিলে ভাল হয় আপোনালোকেও সাজেশন কৰিব পাৰে বা কি মই ঘৰটোত কি ইউজ কৰিলো কি সিমেন্ট কি ৰড এইখিনি গোটেইখিনি আপোনালোকক জনাই থাকিম মাজে মাজে আৰু যদিও G+2 মানে বনাম বুলি ভাবিছো বৰ্তমান কিন্তু দুখন স্লেভে দিম মানে আৰু গ্ৰাউন্ডটো আমি কমপ্লিট খালি ৰাখিম বুলি ভাবিছো পাৰ্কিংৰ কাৰণে বা প্ৰগ্ৰাম কেতিয়াবা কিবা কৰিব লগা কাৰণে আৰু ফাৰ্স্ট ফ্লোৰটো বৰ্তমান বনাম যিমান পাৰো আৰু যেখিনি পাৰো তাৰ পিছত নেক্সট সেকেন্ড ফ্লোৰ বনাব চেষ্টা কৰিম গতিকে সকলোৱে আশীৰ্বাদ কৰিব আজিলৈ মানে বাই বাই